Vice Chairman. কিহৰ ওপৰত প্ৰেছক্ৰিপশ্যন দিছে সেইখিনি পূৰ্ণকৈ কৈ দিছে প্ৰেছক্ৰিপশ্যন কিহৰ ওপৰত কিহৰ ওপৰত দিছে সেইটো বিষয়টো মেইন বিষয়টো সেইখিনি যাব ৰেডি যাব যাওক দাদা আজি আমি ৱৰ্ল্ড মিউজিক কনভেনশ্যন WMC আসাম ষ্টেট ইউনিট এখন প্ৰেছ মিট আমি ইনভাইট কৰিছোঁ। ইয়াতে এটা বহুত বেয়া ঘটনা যিটো আমাৰ ইনহিউমেন এক্ট যাক আমি ৰেপ এনেকুৱা এটা ক্ৰাইম শিলচৰৰ আউটস্কাৰ্টত থকা মধুটিলা বুলি গাঁও এখনত এজনী য়ং উইড' যাৰ সৰু ল'ৰা ছোৱালীও আছে দুজনী। এই মহিলাগৰাকী যেতিয়া তাই ডিউটিৰ পৰা আহিছিলে গধূলি 5টা বজাত, যিটো ঘটনা হৈছিলে আপোনাৰ এই বছৰৰ 9 মে, 3জন যুৱক তেওঁলোকৰ গাঁৱৰ ওচৰ চুবুৰীয়া গাঁৱৰ এই 3জনে তাইক এটাক কৰে ৰাস্তাত। তাতে ছোৱালীজনী তাই মাটিত পৰি যায় আৰু তাই তাতে যিহেতু এই বাৰিষা বতৰ যিটো জংঘল অলপ আছে তাতে সিহঁতে 3জন মানুহ লৰাই তাইক জবৰদস্তি কৰে আৰু তাতে এই গেং ৰেপ হয়। তাৰপিছত ছোৱালীজনী অলপ তাই নিজকে যেতিয়া তাই অলপ শক্তি গোটাব পাৰিলে, তাই চিঞৰ বাখৰ কৰিলে, তেতিয়া এই দুৰ্বৃত্তকেইটা তাৰ পৰা পলায়ন কৰে। তাৰপিছত তাইৰ ওচৰত মোবাইল ফোন আছিলে আৰু তাইৰ ককায়েকক ফোন কৰি মাতে। ছোৱালীজনী বহুত সাহসী, তাই নিজেই এই একেদিনত ঘুংগুৰ পুলিচ ষ্টেচনত গৈ তাই এফআইআৰ কৰে। তাৰপিছত তাইৰ মেডিকেল টেষ্ট কৰা হয়। আমাৰ ঘুংগুৰ পুলিচ থানা বহুত ইয়াতে অপাৰেট কৰিছে, ছাপোৰ্ট দিছে। ইহঁতে চাৰ্জশ্বীট বহুত অতি সোনকালে বনাই এই চাৰ্জশ্বীট মেজিষ্ট্ৰেট কোৰ্টত জমা কৰা হয়। তাৰপিছত এতিয়া এই কেছ ছেশ্যন কোৰ্টত ট্ৰান্সফাৰ হৈছে। এতিয়া আমি ছেশ্যন কোৰ্টৰ পৰা ট্ৰায়েল আৰম্ভ হ'ব বুলি শুনিছোঁ। আমি বিচাৰোঁ এনেকুৱা ইনহিউমেন এক্ট লাইক ৰেপ, এইটো আমি এই সমাজৰ কাৰণে এটা অভিশাপ। এইটো আমি প্ৰতিৰোধ কৰোঁ আৰু গোটেই জনগণ ইয়াতে আমি এইটো এটা কমিউনিটি বেছড নাভাবি এইটোত আমি ছাপোৰ্ট দিব লাগে আৰু এই যে দুৰ্বৃত্তকেইটা যিমান কঠোৰ শাস্তি দিব পাৰে সিহঁতক দিব লাগে অতি সোনকালে। আৰু আমি অসম চৰকাৰলৈ এটা আমি অনুৰোধ ৰাখিব বিচাৰিছোঁ যে এই মহিলাগৰাকী যিহেতু তাই অতি দৰিদ্ৰ আৰু এনেকুৱা তাইৰ যিটো পৰিস্থিতি, তাইক যদি কোনোবা কিবা যদি চাকৰি এটা দিয়া যায় যাতে তাই এটা ডিগনিটিৰ সৈতে সন্মানৰ সৈতে তাই নিজৰ জীৱিকা অৰ্জন কৰিব পাৰে, এইখিনি মই ৰাখিব বিচাৰিছোঁ আপোনালোকৰ সন্মুখত। 9 মে 2021। নাম জানে নেকি বাৰু?
ছোৱালীজনীৰ নামটো কি? নামটো আমি জানো কিন্তু আমি ক'ব নোৱাৰোঁ, এইটো ইলিগেল হ'ব। ল'ৰাকেইটাৰ ল'ৰাকেইটাৰ 3জন ল'ৰা আছিলে, নামকেইটা জানি নেকি? ক'ব পাৰি আমি। 1 নম্বৰ কানাইলাল গোৱালা, 2 নম্বৰ সনত কুমাৰ গোৱালা আৰু 3 নম্বৰ মহেশ গোৱালা। আপোনালোকে কিবা দাবী উত্থাপন কৰিব বিচাৰে নেকি আজি? আমি দাবী উত্থাপন কৰিব বিচাৰোঁ যে যিহেতু আমি প্ৰশাসনৰ পৰা এতিয়ালৈকে আমি বহুত এটা ছাপোৰ্ট পাইছোঁ, কিন্তু আমি বিচাৰোঁ যে কোৰ্টত যেতিয়া ট্ৰায়েল আৰম্ভ হয় তেতিয়া এই দুৰ্বৃত্তগৰাকী সিহঁতৰ উকিলে যাতে ইয়াতে মেনুপুলেট কৰিব নোৱাৰে। তো আমি বিচাৰোঁ যে গভৰ্ণমেণ্টৰ ফালত যিবিলাক আমাৰ পাব্লিক প্ৰচিকিউটৰ থাকিব বা জাজ থাকিব, তেওঁলোকে ৰায়টো বহুত অতি সোনকালে দিয়ে। আৰু দ্বিতীয়তে আমি বিচাৰোঁ যে আমি অসম চৰকাৰক এইটো এটা দাবী ৰাখিব বিচাৰিছোঁ যে এই ছোৱালীজনীক এটা চাকৰি যদি দিয়া হয়, তাই এটা সন্মানৰ সৈতে তাই নিজৰ জীৱিকা উপাৰ্জন কৰিব পাৰে। কোনোবাই ক'ব নেকি আৰু বেলেগ নাই আৰু? মই খালি এক লাইন 2 লাইন শৰ্টত 2 লাইনৰ বেছি
কাৰ্যৰ বিষয়ে মই দুই এটাৰ কথা ক'ব বিচাৰিছোঁ, বৰ্ণনা কৰিব বিচাৰোঁ। আমাৰ অনুৰোধ যে মহামান্য বিচাৰপতিয়ে অতি সোনকালে এই বিচাৰখন কৰি নিষ্পত্তি কৰে যে আৰু যিসকলে অমানৱীয় কাৰ্যৰে যি অন্যায় কৰিলে সিহঁতক ফাঁচি দি কিনে যাতে ভৱিষ্যতে কোনো ল'ৰা ছোৱালীয়ে ল'ৰাই এনেকুৱা দুৰ্ভাগ্যজনক ঘটনাটোৰ পৰা বঞ্চিত হয় আৰু সিহঁতক যাতে হ্ৰাস নকৰে যে নাৰীৰ প্ৰতি সিহঁতে অমানৱীয় কাৰ্য কৰিছে সেইটো চবেই জানক যে এনেকুৱা কাৰ্য কৰিলে যে এনেকুৱা শাস্তি দিব লাগে। সেইকাৰণে মই ফাঁচিৰ দাবী কৰিছোঁ যাতে কোনোৱে এনেকুৱা কাৰ্য নকৰে। কিনে মোৰ আৰু কত ঘৰ ল'ব জানে